পাগল কাক কৰি তই ঐ চুপ চাপ চাহ বনাই আন গাখীৰ চাহ মোৰ ওচৰত পিষ্টল এটা আছে বেছি উল্টা পুল্টা কৰি খালাচ কৰি দিম দাদা গৈছো মই গাখীৰ চাহ টিপ টপকে বনাই দিম ইয়াৰ ইণ্টাৰভিউ লৈছে নেকি বাৰু হয় তুমি ক'ৰ পৰা আহিছা মই গোলাঘাটৰ পৰা আহিছো ঠিক আছে বহা তুমি আচ্ছা তোমাৰ ঘৰ গোলাঘাটত ছাৰ গোলাঘাটত আচ্ছা তোমাৰ নামটো কোৱা মোৰ নাম পুষ্পা ৰাজ পুষ্পা ৰাজ আবে হাঁহি দিলি কেলে বে ছাৰ পোৱালি হাঁহিলো বে তই তেনেকে কি বে তেনেকে নাচাবি দেই কি কৰিবি তই বে ছাৰ ইয়াক দিওঁ নেকি হেৰি কৰ তই চাহ একাপ লৈ আন যা ইয়াক একো কৰিব নালাগে মই চাই ল'ম ইয়াক ঠিক আছে তই মোক চাই ল'ম বুলি ক'লি যে কি কৰিবি বে ক ছাৰ তই ইণ্টাৰভিউ দিব আহিছ নে কচোন তই কিহলৈকে পঢ়িলি মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰলৈকে পঢ়িলোঁ আৰু কেলে নপঢ়িলি তই পঢ়িছিলোঁ ফেইল কৰিলোঁ কাৰণে নপঢ়িলোঁ এতিয়া চাকৰি ওলাইছে কাৰণে চাকৰি দিব আহিছোঁ সোনকালে চাকৰি দে তোক চাকৰি লাগে প্ৰথমে তই মোক কুৱেশ্যন কেইটামান এনচাৰ দে জল্দি সোধক ছাৰ পটাপট টাইম নাই চাকৰি লাগেই মোক ঐ চাহ ক'ত মই এতিয়া আহিছোহে তোক চাহ আনিব কৈছিলো নে কি কথা কৈছ মই এতিয়া আহিছোহে মোক চাহ আনিব কেতিয়া ক'লি তই এইটো পাগল ই মানে পাহৰি থাকে ইয়াক খেদাওক ছাৰ মোকে ভৰ্তি কৰি দিয়ক আৰু ইয়াৰ বুলি পাগল কাক ক'লি তই ৰ তই চাহ আনি ল যা এবাৰ এটা চাহ পটাত বনাই লৈ গৈছো বনাব তই বাজি গলি আহি আছো যা আকৌ পাহৰি থাকিবি তই পাগলটো চালা মোক দম দিছেহি চুপ ৰ মই তোক কুৱেশ্যন সুধিব আছে নহয় কুৱেশ্যন সুধিবলৈ কি আছে তাৰ বোলে মোক দি দিয়ক এনেকে চাকৰি পাই নেকি আগে তই মোক কুৱেশ্যনৰ এনচাৰ দে জল্দি সোধক আকৌ কচোন বা তোক কেনেকুৱা ধৰণৰ চাকৰি লাগে মোক এনেকুৱা চাকৰি লাগে যোনটো চাকৰিত যেন একো কাম কৰিবই নালাগে মই আহিলেও আহিম নাহিলেও নাই খালি পইচাটো টাইমত পাব লাগে আৰু তোক তেনেকুৱা চাকৰি কোনে দিব দিয়া তেনেকুৱা চাকৰি পায় নেকি সেইবিলাক নাজানো ছাৰ আপুনি মোক চাকৰি দিবই লাগিব তেনেকুৱা দি আছো তোক চাকৰি পোৱালি দিবই লাগিব তই চাহ আনিলি নে কি চাহ মই এতিয়া আহিছোহে আৰে ইয়াৰ পৰা মোৰ চেচ হ'ব আৰু কেনো এতিয়া তোক চাহ আনিব কৈছিলো তই আকৌ খালি ইয়াতে আহিলি মোক চাহ আনিব কেতিয়া কৈছ মই এতিয়া আহিছোহে ইয়ালে নাই কোৱা এনেই তই যা এতিয়া চাহ একাপ বনাই আন যা গৈছো গাখীৰ চাহ নে লাল চাহ বনাম আবে তই যি পাৱ তাকে বনা গাখীৰ চাহে বনাও নে নিমখ চাহে বনাও মুখ চুখ শুকাই গৈছে জল্দি যা হ'ব গৈছো ছাৰ এইটো অৰিজিনেল পাগল নে এক্টিং কৰি আছে কামৰ এলাহত নাজানো দেই এই চবে মাথা খাব আৰু মোৰ আৰু কি হ'ব তাৰ বুলি মোকে ৰাখি লওক আৰু তোক ৰাখিব লাগে তই নাহয়ে যদি এতিয়া ক'লিয়েই যোনটো চাকৰিত তই আহিলেও আহিবি নাহিলেও নাই তই যদি নাহিলে কি হ'ব কোনে চাহ খুৱাব মোক তই চাকৰিত দিবি নে নিদিয় ক তোক মই ৰ'ব ছাৰ এইটো আকৌ আহিলে ইয়াক কি চাহ আনিলে নে সোধকচোন তই চাহ আনিলি নে কি চাহ তই যি চাহ হ'লেও তোক বনাব কৈছিল নহয় আনিলি নে বনাই আনিলি তই কেতিয়া কৈছ মইতো এতিয়া আহিছোহে এই পাগলৰ লগত ময়ো পাগল হ'ম যেনে পাওঁ আবে তোক বাৰে বাৰে চাহ আনিব কৈছিলো নে নানিলি যে কি কথা কৈছ মই এতিয়া আহিছোহে কিবা পাগল তোৰ লগত কথা আছে কি হ'ল চলা তই চা ধুনীয়াকে গাখীৰ চাহ একাপ চেনি অকণ সৰহকে দি বনাই আন যা কাইলৈ বনাব লাগে পাগল মোলে বনাই দিবি যা মই খাব পাগল কাক কৰি তই চুপ চাপ চাহ বনাই আন গাখীৰ চাহ মোৰ ওচৰত পিষ্টল এটা আছে বেছি উল্টা পুল্টা কৰি খালাচ কৰি দিম দাদা গৈছো গাখীৰ চাহ টিপ টপকে বনাই দিম গুড বাই যা মোলে চাহ কোনে আনিব পাগল প্ৰথমে মোৰ চাহ আনি ৰ তোক কি কৈছিলো দাদা গৈছো
ঐ তই কাৰ অফিচত আছ তোৰ পইচা কোনে দিয়ে তোৰ অফিচত আছো পইচাও তই দিয় তেতিয়াহ'লে ইয়াৰ পৰা উলিয়াই দে মাথা বেয়া কৰি দিছে চাকৰি তাকৰি বাদ দে উলিয়াই দিম তহঁতক এতিয়া কি কৈছিল মই আবে মোৰ ওচৰত পিষ্টল আছে কাক উলিয়াও তই চাহ নেকি কৈছো জলদি ঐ মই তোৰ পিষ্টললে ভয় নকৰো তই ওলাবি নে নোলাও ক নোলাও मैं पुष्पराज जाएगा नहीं साला जाएगा तो चाकरी लेके जाएगा তই গৈছ নে चाह तो खाए जाओ চাহ নাপাওঁ ফুট चाह नहीं ले तय कौन तय पागलটোৱে পাহৰিলে চাগে কাক পাগল কৈছ ঐ এইবিলাক বাদ দে তই এক মাৰ সোনকালে খেদা চাই খেদাইছো গৈছ নে তই চুপ তোক মই কি কৈছিলো পিষ্টল আছে বুলি কৈছিলো ঐ ভয় নাখাবি এনেই কৈছে তই দে चाय दिस रहा भाग जा नहीं तो तोड़ देंगे फाड़ देंगे मार देंगे खत्म कर देंगे पुष्पा अब थोड़ा सा कोई ना लगे मुठे माटी से मैं खेती करूँ নাই বিয়া চাকৰি বিচাৰি তোৰ নিচিনা এটা ना हो मोर नाम पुष्पराज है चुकेगा नहीं साला जाओ এনেকে দম দিয়া মানুহ এটা লাগে ভাল দম দিছ তই পাইছ কাক দম দিলো কেলে এতিয়া ল'ৰাটোক দম দিয়া নাছিল তই কলে মই এতিয়া আহিছোহে বেয়া ক'ৰ পৰা হৈ পাতে তই যা ক'ত দেখিবা কোন চাহ কাপ বনাই যা কৈছো চবে ছাবস্ক্ৰাইব কৰি দিবা